বহাগৰ বিহুত ঘৰলৈ যাওঁতে কণপাই দাইটিৰ ওচৰতে বহি তেওঁৰ মনৰ খবৰ লৈছিলোঁ। কণপাই দাইটি জীৱনৰ সুখ দুখৰ অভিজ্ঞতাৰে পুষ্ট। আমাৰ মাটিতে আধিয়াৰ খেতি কৰে। যিজনে মোক কোলাই বুকুচাই লৈ ডাঙৰ কৰিছিল, মোক পিঠিত বান্ধি মৰণা কৰাইছিল, চাইকেলৰ কেৰিয়াত বহাই স্কুললৈ অনা নিয়া কৰিছিল। মোৰ আপোন কণপাই দাইটি হোষ্টেলত থাকি পঢ়িবলৈ যাওঁতে বাঁহৰ চুঙা কাটি ভৰাই থোৱা খুচুৰা পইচাকেইটা মোৰ হাতত দি চকু পানী মোহাৰি মোহাৰি মোক কৈছিল, ভালকৈ পঢ়িবি অ আইজনী, ভালকৈ থাকিবি, গাঁওখনলৈ আৰু ঘৰখনলৈ সুনাম কঢ়িয়াই আনিবি। এতিয়াও ঘৰলৈ গ'লে জহা বৰা কণ জলকীয়া ঢেকীয়া খৰিচা কিমান যে নেৰান্ধে মোৰ বাবে। সেইদিনা গামোচাখনেৰে বিচি বিচি কিমান যে হেঁপাহেৰে মোক কৈছিল, বুজিছো আইজনী, বহাগতে ভাল দিন এটা চাই হালখন জুৰিম বুলি মনতে ভাবিয়ে আছো। বলদ হালো গৰু বিহু দিনাই নোৱাই ধুৱাই তেল পিছলা কৰি থৈছো নহয়। হালোৱা চাৰি নাঙল মৈ জুৱলি সকলো ধুই মেলি চিকুণ কৰি থৈছো। মাকনৰ মাকক কৈছো, এইবাৰ জহা বৰা ধানৰ কঠীয়া অলপ বেছিকৈয়ে ল'বি, মালভোগ ধানৰ কঠীয়াও দুদোন ল'বি। কোনে জানে ফাগুনতে কি জানিবা ছোৱালীজনীৰ বিয়াখন ওলাইহে। দোকানৰ পৰা কিনি আনি চিৰা জলপান খুৱাবলৈ মোৰনো কিমান শকতি। ঢেঁকীটো ঘৰতে আছে যেতিয়া তই কোনোবা এজনীৰ লগত লৈ চিৰাকেইটা খুন্দিবি, জহাই বৰাই ভালকৈ ভোজটোকে দিম। হাঁহে মাহে খাহীয়ে সকলোবোৰ আছেই দেচোন। হেৰৌ, চিন্তা কৰিবলৈ একো নাই দে, নৈ পৰিয়াৰ কিহৰনো জাক জমক, জীয়াই থকাৰ সংগ্ৰামহে আচল। মাত্ৰ এইবাৰো বানে সপোনবোৰ নেভাঙিলেই হয়। আৰু মহাজনৰ ঘৰতনো কিমান হাত পাতিবি, হেতেও দুদেও লোটা আনি আছেও। মহাজনৰ চকু দেখোন মাকনৰ গাভৰু দেহত। সেয়েহে ভাবিছো খেতিটোৰ ওপৰতেই ভৰসা, বুজিছ। মাকনৰ মাকো তই ইমানকৈ কথাবোৰ চিন্তা কৰিব নালাগে দে। তাতকৈ বন্তি এগছিকে ভগৱন্তলৈ আগবঢ়াবি, খেতি খোলাটো ভালকৈ কৰিবলৈ। বানপানীয়ে যেন তোৰ মোৰ দৰে দৰিদ্ৰৰ সপোনবোৰ আকৌ ভাঙি থান বান কৰি নিনিয়ে। যোৱাকালি বানে মথাউৰি ভাঙিলে। উটি গ'ল কণপাই দাইটিৰ সপোন, উটি গ'ল এজন নৈপৰীয়াৰ জীৱন। সাগৰ সদৃশ কণপাই দাইটিৰ ভেটিত দুদুল্যমান হেৰুৱা সপোনৰ উচুপনি। আৰু মোৰ কৰ্ণকুহত প্ৰতিধ্বনিত দাইটিৰ শংকাজড়িত কণ্ঠস্বৰ। মহাজনৰ চকু দেখোন মাকনৰ গাভৰু দেহ।